সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো আৰু বেলটো দাবি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন সদায় পাই থাকে। হেল্ল' দোস্ত, মই হলো মেহতাব, আপুনি দেখি আছে টাপটপ চেনেল। আজি বিষয়টো হ'ল আমাৰ মোবাইলৰ হেণ্ডছেট কিয় ফুল হয়, আমাৰ ফোন ষ্ট'ৰেজ কিয় ফুল হয় আৰু কেনেকৈ খালী কৰিম আমাৰ ফোনৰ ষ্ট'ৰেজ। যদি আপোনাৰ মোবাইল ষ্ট'ৰেজ খালী কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ' লাষ্ট পৰ্যন্ত চাই থাকিব। এই ভিডিঅ'ত এনেকুৱা টিপছ ক'বলৈ ধৰিম যিটো টিপছ ফ'ল' কৰিলে হয়তো আপোনাৰ মোবাইলৰ ষ্ট'ৰেজ 2GB পৰা 3GB পৰ্যন্ত খালী হৈ যাব। তাৰপিছত ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে কথা হ'ল যে আমাৰ মোবাইলত থকা কিছুমান এপছ যিবিলাক এপছ আমি দৈনিকভাৱে ব্যৱহাৰ নকৰোঁ বা যিবিলাক এপছৰ আমাৰ ইমান জৰুৰী নাই যে ব্যৱহাৰ কৰিবই লাগিব, সেইবিলাক এপ আমি ডিলিট কৰি দিম। কিছুমান এপছ আছে এনেই ইনষ্টল হৈ আছে বা মোবাইল কিনি অনাৰ পৰা এনেই ইনষ্টল আছে, আমি ডিলিট নকৰোঁ। কিন্তু যিবিলাক এপছ আমি ব্যৱহাৰ নকৰোঁ সম্ভৱভাৱে, সেইবিলাক এপছ আমাক ডিলিট কৰিব লাগিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা হ'ল যে কিছুমান এপছ আমি ইনষ্টল কৰাৰ পিছত ডিলিট কৰি দিওঁ, কিন্তু তাৰ ফাইলবিলাক থাকি যায়, কেছ ডাটাত থাকি যায়। তো সেই কেছ ডাটা ডিলিট কৰিব লাগিব। তাৰপিছত আমাৰ ছেটিঙত যাই আমি দেখিব পাৰিম যে আমাৰ আদাৰ ফাইলছ বুলি অপশ্যন আছে, ষ্ট'ৰেজ যায়, সেইবিলাক আমি ডিলিট কৰিব নাপাওঁ। এই ভিডিঅ'টো চাই থাকিলে আপোনাৰ মোবাইলত 2GB পৰা 3GB পৰ্যন্ত ষ্ট'ৰেজ খালী কৰিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু ভিডিঅ'টো আমি মই মোবাইলত দেখাই দি আছোঁ কেনেকৈ সেই ডাটাবিলাক ডিলিট কৰিব লাগিব বা আপুনি 2GB পৰা 3GB কেনেকৈ আমাৰ হেণ্ডছেট খালী কৰিম ফোন ষ্ট'ৰেজ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰপিছত আমাক ছেটিঙত যাব লাগিব। ছেটিঙত যোৱাৰ পিছত আমাৰ ষ্ট'ৰেজ ছেটিঙত যাব লাগিব। ষ্ট'ৰেজ ছেটিঙত যোৱাৰ পিছত আমি দেখিব পাম যে ইয়াত ষ্ট'ৰেজ ছেটিঙত ফোন ষ্ট'ৰেজৰ তলত এটা অপশ্যন দেখিব পাম যে ইয়াত লেখা থাকিব কেছ ডাটা বুলি। এইটো কেছ ডাটা কি? যে এই কেছ ডাটা হ'ল সেই ডাটা আমি কিছুমান এপছ ইনষ্টল কৰোঁ আৰু এই এপছবিলাক আমি ডিলিট কৰি দিওঁ, কিন্তু সেই এপছৰ কিছুমান ডাটা ইয়াত এই কেছ ডাটাত ভৰ্তি হৈ থাকে। আৰু দেখিব পাৰিব যে মোৰ 1GB আছে, মই সদায় ডিলিট কৰি থাকোঁ। আপুনি আপোনাৰ হেণ্ডছেটত দেখিব পাৰিব যে 1GBও থাকিব পাৰে। মোৰ 1MB আছে, আৰু আপোনাৰ 1GB তাতকৈ বেছি থাকিব পাৰে। এইটো আমি ডিলিট কৰি দিম। ডিলিট কৰি দিয়াৰ পিছত তাৰে তলিত দেখিব পাব যে আদাৰ্ছ ফাইল বুলি থাকে। সকলোৰে মোবাইলত থাকে আদাৰ্ছ ফাইল। এইটো কি থাকে আমিয়ে নাজানো কি, কিন্তু এইটো হেণ্ডছেটৰ পৰা কোনো ধৰণৰ অপশ্যন নাই যে এইটো আমি ডিলিট কৰিম। এইটো আমাক ডিলিট কৰিবলৈ এটা এপছ ইনষ্টল কৰিব লাগিব। এপছটোৰ লিংকটো মই তলিত দি দিম, ডিছক্ৰিপশ্যনত দি দিম। এই এপছটোৰ নাম হ'ল দ্য ড্ৰাইভাৰ্ছ। সেই এপছটো অ'পেন কৰাৰ পিছত সেইটো লিংক আমি প্লে ষ্ট'ৰত চিম্পলি পাই যাব। অ'পেন হোৱাৰ পিছত এইটো লোডিং হ'ব, ফাইলবিলাক আমাৰ লোড হৈ আছে। ফাইলবিলাক লোড হোৱাৰ পিছত আমি দেখিব পাম যে ইয়াত আদাৰ ফাইল বুলি এটা অপশ্যন আছে। আদাৰ ফাইল বুলি দেখিব পাৰে, আদাৰ ফাইল। চিম্পলি ইয়াত এটা ফাইল আমি ক্লিক কৰিম। এটা ফাইলত ক্লিক কৰাৰ পিছত প্লাছ বুলি আছে, প্লাছত ক্লিক কৰাৰ পিছত ছেলেক্ট অলত ক্লিক কৰাৰ পিছত আমি ডিলিট কৰি দিম। ডিলিট কৰি দি আকৌ যাম ফাইলত, আকৌ আদাৰ্ছত যাই আকৌ যিবিলাক আছে সেইবিলাক আমি ডিলিট কৰি দিম। ডিলিট কৰি দিম। কথা হ'ল যে ইয়াত এটা ফাইল থাকে ইবুক বুলি, সেইটো আমি ডিলিট নকৰিম, কাৰণ আমি কিছুমান গেম খেলোঁ, তাৰে কিছুমান ডাটা ইয়াত থাকে ইবুকত। আমি পাবজি যদি খেলোঁ বা কিছুমান খেলোঁ তাতে থাকে, সেইটো আমি ডিলিট নকৰিম। এনেকৈ আমাৰ আদাৰ ফাইলত 2GB 3GB হোৱা আদাৰ ফাইল আমি খালী কৰিব পাৰিম। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, কাৰণ নতুন ইউটিউব খুলিছোঁ। আপোনালোকে ছাবস্ক্ৰাইব কৰিলেহে মই আগলৈ যাব পাৰিম।
ধন্যবাদ, আজিলৈকে ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।